হেল্ল' মাই ইউটিউব ফেমিলি, কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। ৱেলকাম টু কেংকিনাছ লিটিল ৱৰ্ল্ড। আচলতে ৰিচেণ্টলি মই এটা লিপষ্টিক অৰ্ডাৰ কৰিছিলোঁ ষ্টেজৰ পৰা। তাকে ভাবিলোঁ এটা ৰিভিউ দি দিওঁ আপোনালোককো। মই বাৰু কেনে পালোঁ লগাই ফালে। এয়া প্ৰথম শ্বেডটো আচলতে খুবেই নিউড শ্বেড হয়। ডে টু ডে ৱেৰৰ কাৰণে মই ভাবোঁ বেষ্ট হয়। বেছি মানে হেভি নহয়, লাইট হয়। গতিকে এইটো তাৰপিছত ছেকেণ্ড নাম্বাৰটো হৈছে এইটো অলপমান ব্ৰাইট হয় শ্বেডটো। আপোনালোকে পাৰ্টি চাৰ্টি গ'লে পাৰ্টি ৱেৰৰ কাৰণে আচলতে বেষ্ট হয়, অলপমান ব্ৰাইট যিহেতু শ্বেডটো। তাৰপিছত থাৰ্ড নম্বৰ শ্বেডটো আচলতে দুটা শ্বেড মিক্স হৈ ফালে থাৰ্ড শ্বেডটো পোৱা যায়। আৰু খুবেই হেণ্ডি নহয়নে বাৰু? এটা লিপষ্টিকৰ ভিতৰতে যদি তিনিটা থাকে আৰুনো কি লাগিছে আৰু সঁচাকৈ। আৰু লিপষ্টিকটো লাভ ট্ৰায়েংগল হয় আৰু মোৰ খুবেই ভাল লাগিলে। স্মাচ প্ৰুফ হয়, 12 আৱাৰ লাষ্টিং কৰে। এণ্ড প্লিজ লাইক, শ্বেয়াৰ এণ্ড